खुलुमबाय स्टुडियो आं रबिन बसुमतारी बे समाव मोनसे दुखुनांथाव रादाब सिलाफथार पुलिस थानानि बेन्दोंआव थानाय हरुबामगाव गामिनि हेथे सुखिया मुंनि सासे दुखुथिया सुबुङा थांनाय 2 जुलाइ खालि केरेलायाव लामानि जाब्रबथायजों जिउ खोमानो गोनां जायो। जिउ गोमानाय खौरांखौ मोननानै दुखुथिया नखरा सोमोनांनो गोनां जादोंमोन आरो गोबां जिंगायाव गोग्लैदोंमोन। बेखौ नुनानै ओनसोलनि सासे रोंगौथि गोनां सुबुङा गिबि मन्थ्रि टल फ्रि 112 नम्बराव खौरांखौ फोरमायनायनि उनाव जाफुंसार हेफाजाब मोनो। बेनि उनाव धेमाजि पुलिस बिफाननि सामलायगिरि हितेश चन्द्र राय आरो सिलाफथार पुलिस थानानि असि महेन्द्र थायंनि हेफाजाबजों समबार एबा मैया मोनाबिलि समाव गोथै देहाखौ न'सिम लाबोनो हायो। दुखुथिया नखरजों लोगोसे ओनसोलनि सुबुंफोरा बेफोरबायदि बाखनायथाव खामानिखौ मावनानै होनायनि थाखाय आसाम सरकार आरो पुलिस बिफानखौ साबायखर बावनायजों लोगोसे गोजोननाय फोरमायो। সম্বন্ধীয় ভাই যোৱা 12 তাৰিখে যেতিয়া এক্সিডেণ্ট হ'ল বুলি আমি খবৰ পালোঁ, তাৰ পৰা কেৰেলাৰ টিছুৰ যি মেডিকেল কলেজ তাতে ৰাখিছে বুলি আমি গম পালোঁ আৰু গম পাই আৰক্ষীৰ সৈতে তাৰ যোগাযোগ হ'ল আৰু যোগাযোগ হোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰি যেতিয়া আমি ইয়ালৈ আনিবলৈ নিওঁ পাই যিহেতু তেওঁলোক আৰ্থিকভাৱে অসক্ষম, গতিকে মই এটা হেল্পলাইন নম্বৰ আছিলে 112 অসম চৰকাৰৰ, তাত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছতে তেওঁলোকে খুব সুন্দৰ ৰেছপন্স দিছে আৰু দিয়াৰ পিছতে আমি আমাৰ ধেমাজি জিলা আৰক্ষী অধীক্ষক আৰু চিলাপথাৰ আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া দুইজনকে যোগাযোগ কৰিবলৈ দিলে আমি যোগাযোগ কৰিলোঁ। কৰাৰ পিছতো আমি অকণমান থতমত খাইছিলোঁ, কাৰণ আমি কোন দিশে যাম কি কৰিম একো গম পোৱা নাছিলোঁ। তাৰপিছত মই এটা মেইল কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ। মেইল কৰাৰ পিছতে মেইলৰ ৰিপ্লাই খুব সুন্দৰকৈ দিলে, লগত তাৰ পৰা যোগাযোগ কৰিলে। তাৰপিছতে যোগাযোগ কৰাৰ পিছতে গুৱাহাটীৰ পৰা বৰকটকী বুলি এজন অফিচাৰে যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছতে তাৰপিছত SP ছাৰে যোগাযোগ কৰিছে ৰাতি, তাৰ প্ৰভাৰী বিষয়াও যোগাযোগ কৰিছে আৰু এজন কিবা দাস বুলি তেওঁ যোগাযোগ কৰি আছে ৰাতিটোৱে। তাৰ পৰা গোটেই ব্যৱস্থাটো কৰি দিম বুলি আশ্বাস দিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা। যেতিয়া গোটেই ডিটেইলছটো ল'লে মোৰ পৰা, লোৱাৰ পিছতে গোটেই কথাখিনি ক'লে যে এটকাও খৰচ নহয়, আমি ডেড বডি ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি দিম আৰু কথামতে কাম কৰিলে। গোটেই যোৱা কালিলৈকে আমাৰ SP মহোদয়ৰ লগতে যিজন গুৱাহাটীৰ বিষয়া কাকতি তেওঁ যোগাযোগ কৰি আছে আৰু আজি এই মাত্ৰলৈকে আমাৰ যেতিয়া ডেড বডি ঘৰলৈ পাইছে তাৰ বাবে গোটেই সম্পূৰ্ণ ব্যৱস্থা অসম চৰকাৰে কৰি দিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে গোটেই অসম চৰকাৰৰ লগত জড়িত যিসকলে বিষয়াই আমাক সহায় কৰিলে সকলোলৈ আমি ধন্যবাদ জনাইছোঁ। আমাৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে আমাৰ চিলাপথাৰ প্ৰভাৰী বিষয়া লগতে গুৱাহাটীৰ যিসকল বিষয়া আমাৰ লগত যোগাযোগ কৰিলে সকলোলৈ আমি এই পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান ক্ষিপ্ৰতাৰে আমাক সহায় কৰিলে। আমি আৰ্থিকভাৱে যিহেতু তেওঁলোক দুৰ্বল আছিলে আৰু গোটেই দিশটো তেওঁলোকে চোৱা চিতা কৰি একদম কেৰেলাৰ পৰা আমাৰ ঘৰলৈ অহা যি সুব্যৱস্থা কৰি দিলে মৃতদেহ, তাৰ বাবে অসম চৰকাৰক ধন্যবাদ। 1 বছৰীয়া সন্তান আছে, এইটো ওপৰত কি ক'ব অসম চৰকাৰ? হয়, তাকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যে তেওঁ 1 বছৰীয়া এটি সন্তান আছে আৰু যিহেতু তেওঁ কেৰেলাত কোম্পানীত কৰ্মৰত আছিল, গতিকে যদি সন্তানটোৰ ফাললৈ কিবা চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য বা বিভিন্ন ধৰণে সহায় হাত আগবঢ়াব পাৰে, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে প্ৰশাসনৰ সকলো বিষয়াক অনুৰোধ জনাইছোঁ। মোৰ নাম মানৱজ্যোতি গগৈ, মই অঞ্চলৰ মেম্বাৰ হয়। যোৱা 12 তাৰিখত দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন ল'ৰাৰ মৃত্যুমুখত পৰিলে। তেওঁৰ নাম নিকু শইকীয়া। নিকু শইকীয়া বোলা ল'ৰাজন আমাৰ নিজৰে ল'ৰা আছিলে, সৰুবাম গাঁৱৰ। তেওঁক আমাৰ কেইজনমান ল'ৰাই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ কৰাৰ লগে লগে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে মানে সহযোগ কৰি আমাক তেওঁৰ মৃত শৰীৰটো যিকোনো প্ৰকাৰে আমাৰ ইয়াত নিয়াৰ ব্যৱস্থা কৰিলে, যিটো আমাৰ কোনো কাৰণতে সম্ভৱ নাছিলে আমাৰ দেউতাকৰ। কিন্তু এই ডেড বডিটো আহি পালেহি, তাৰ বাবে আমি সুখী, ধন্যবাদ। কিন্তু তেওঁৰ এগৰাকী পত্নী আছে, যিগৰাকী তেওঁৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছিলে। এটা সন্তান আছে 1 বছৰীয়া। গতিকে তেওঁৰ পত্নীৰ কিবা এটা সংস্থাপন আৰু 1 বছৰীয়া সন্তানটোৰ বিষয়ে কিবা এটা চিন্তা কৰি চৰকাৰে যেন কিবা এটা সুব্যৱস্থা কৰিব বুলি আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। জুলাই 12 তাৰিখে আমাৰ কেৰেলাত নিকু শইকীয়া নামৰ এজন যুৱক সৰুবাম গাঁৱৰ পৰা কেৰেলাত কৰ্মৰত আছিলে, কোম্পানীত কৰ্মৰত আছিলে। তেখেত
আকস্মিক দুৰ্ঘটনাত তেওঁ পতিত হ'ল। হোৱা হেতুকে আমি ইয়াৰ পৰা খুব দুখৰে আমি ক'ব বিচাৰিছোঁ যে আমি তাত কেৰেলাত মৃত্যু হ'ল, কিন্তু আমি মৃতদেহ কেনেকৈ গম পাম, কেনেকৈ আনিব পাৰিম, সেইটো বিষয়ে আমি খুব চিন্তিত আছিলোঁ। কিন্তু আমি গম পালোঁ যে অসম চৰকাৰৰ এটা হেল্পলাইন আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যি দুখীয়া নিচলা লোকসকলৰ কাৰণে যি হেল্পলাইন ৰাইজৰ স্বাৰ্থৰ খাতিৰত প্ৰয়োগ কৰিছে, আমি খুব নথৈ সুখী হৈছোঁ। আমি জানিব পাৰি ওচৰৰ আৰক্ষী আৰু ধেমাজি জিলাৰ প্ৰশাসনিক বিষয়াসকলৰ লগত যোগাযোগ কৰি আমি গোটেই কথাখিনি জানিব পাৰিলোঁ। পাই আমি আজি মৃতদেহ আমি নিজৰ ঘৰতে, তেখেতলোকৰ ঘৰতে পাইছোঁহি। আমি খুব ইয়াৰ পৰাই আমি খুব দুখেৰে আমি জনাইছোঁ যে যদি অসম চৰকাৰৰ এনেধৰণৰ আঁচনিবিলাক নাথাকিলেহেঁতেন, আমি কেতিয়াও এনেধৰণে মৃতদেহ আমি ঘূৰাই নাপালোঁহেঁতেন। ইয়াৰ পৰাই আমি অসম চৰকাৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জনাইছোঁ। ইয়াকে কৈ মই 1 বছৰীয়া সন্তান আছে, তাৰ মানে কি ক'ব চৰকাৰ? 1 বছৰীয়া সন্তানটো যদি চৰকাৰে পাৰে, তেখেতৰ এগৰাকী পত্নীও আছে, এটা ল'ৰাও আছে। পৰাপক্ষত ভৱিষ্যতৰ কাৰণে কিবা এটা সাহাৰ্য কৰিলে ভাল হয়। কৰ্মসূত্ৰেই হওক বা আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতে হওক, কিবা এটা যদি পাৰে চৰকাৰে কৰিব পাৰিলে ভাল। আচলতে কথাটো এনেকুৱা, এতিয়া ধৰক কৰ্মসূত্ৰে গৈছে তালৈ, এতিয়া কি হৈ মৰিলে এইটো আমিতো নাজানো বাৰু, নাজানিছোঁ। এতিয়া চৰকাৰে আমাৰ ঘৰত ৰাখিলেই, অসম চৰকাৰলৈ মই ধন্যবাদ দিছোঁ। যদি অসম চৰকাৰে উঠি অহা তেওঁৰ এটি সন্তান আছিলে 1 বছৰীয়া, সেই ল'ৰাটিৰ কাৰণে কিবা এটা যদি সুব্যৱস্থা কৰে, আমিও উপকৃত হ'ম। চৰকাৰক অশেষ ধন্যবাদো আমি দিম। ধেমাজি পুলিচ প্ৰশাসন আৰু অসম চৰকাৰে সকলোৱে বহুত সুন্দৰভাৱে সহায় কৰিছে আমাক। সুন্দৰভাৱে সহায় কৰাৰ কাৰণে ৰাইজৰ সহযোগ, চৰকাৰৰ সহযোগ, পুলিচ প্ৰশাসনৰ সহযোগত আমি যিখিনি আমাৰ ল'ৰাটোক ইয়াত পাইছোঁহি, আমি অশেষখিনি তাৰ প্ৰতি ধন্যবাদ জনাইছোঁ।